তো নমস্কাৰ বন্ধুসকল, আমি আছোঁ এতিয়া দিহিং নদীৰ পাৰত ইটাখলি দলঙত। দেখিছেনে নদী পানী কিমান বাঢ়িছে। আজি আহিলোঁ বহুত দিনৰ মূৰত দলং বনোৱা চাই থাকিবলৈ। দেখিছেনে দলং প্ৰায় কাম পূৰা চলি আছে। এইফালে গোটেই চাটাৰিঙৰ বস্তুবিলাক মানে বানপানী আহি যোৱাৰ কাৰণে দলঙৰ ওপৰত তুলি ৰাখি আছে। যিহেতু মানে পানী দেখিছেনে কিমান বাঢ়িছে এইকেইদিন। পানী বঢ়াৰ কাৰণে দলঙৰ যিবিলাক মানে চাটাৰিং থাকে, চাটাৰিংবিলাক খুলি আনি সেইবোৰ এটা এডোখৰ উটি গুচি গ'ল। দেখিছেনে নদীয়েও পানীয়েও উটাই লৈ গ'ল। মানে অঁতৰাব নোৱাৰিলে, সোনকালে পানী পতাপত আহি গ'ল। এইখিনি অঁতৰাই ওপৰত থৈছে খুলিখিনি। দেখিছেনে কিমান বস্তু ষ্টক কৰি ৰাখিছে তলত। তলত বনোৱা কাম কৰি আছে। আপোনালোকক দেখাম মই এটা ভিডিঅ'। তলত এই গাঁতটোত সোমাই কিনে ভিতৰত কাম কৰি আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। একদম ধুনীয়াকৈ দেখাই আছোঁ গোটেই বস্তুখিনি। সেইবোৰ দেখিছেনে কেনেকুৱা বিট উলিয়াই আছে। দেখিছেনে নদী এই আচলতে এই হেৰিটো মানে চাটাৰিংখিনি তলত এই এটা অকণমান অংশ এটা উটাই লৈ গ'ল আৰু এইখিনি এতিয়া খুলি আছে। এনেকৈ গোটেইখিনি খুলি দিব লাগিব। এইখিনি যেনেকৈ আছে খোলাকৈ দলং দেখিছেনে প্ৰায় এইখিনি এইটো ছাইড হৈ গ'ল। আৰু এইফালে দুটা খুঁটা বাঢ়ি যোৱাৰ কাৰণে কাম চলি আছে ইতিমধ্যে। দেখিছেনে কাম চলি আছে আপোনালোকে। ইয়াৰ ভিতৰত দেখিছেনে তললৈ নামি আহিলোঁ আমি। কেনেকৈ কাম কৰি আছে বনোৱাবিলাকে চাব দেই। কাম কৰা মানুহবিলাকে এই চাটাৰিংখন আঁতৰাবলৈ লৈছে, আঁতৰাই আছে। এইফালে দেখিছেনে চাটাৰিং খুলি আছে। তলত কাম লাগি আছে দেখিছেনে। এইবাৰহে দেখিছোঁ মানে এনেকৈ কাম কৰাৰ ভিতৰত। মই পানী বাহিৰত কেনেকৈ কাম কৰে নাজানিছিলোঁ একচুৱেলি। এতিয়া এই দলংখন বনাই থকা দেখিয়ে এইবোৰ দেখিবলৈ পাইছোঁ মানে। আৰু এইফালে পানী বঢ়া দেখি যিহেতু মানে মাছ ওলাইছে। দেখিছেনে নাৱৰীয়াই পূৰা নাও লৈ মাছ মাৰি আছে। দেখিছেনে পানী কিমান বাঢ়ি গ'ল। যিহেতু বাৰিষা ছিজন, ঘপককৈ পানী আহে, ঘপককৈ কমে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব।